वेलकम बैक टू माय यूट्यूब चैनल। आशा करूँ আপোনালোকৰ সকলোৱে ভালে আছে আৰু মোৰটো ভালে। আৰু আজি মই গৈ আছোঁ এখন দুখন নহয় তিনিখন জেগালৈ ফুৰিব। তো আশা কৰোঁ ব্লগটো ভাল লাগিব চাই। তো এতিয়া মই গৈ আছোঁ হাজোৰ পাখা মেলালৈ। তো তাত মোৰ বৰদেউতাৰ ঘৰ আৰু তাত এনেদৰে গৈ পালোঁ আমি আৰু চাহ খালোঁ আৰু কথা বতৰা পাতি আছোঁ। আৰু এতিয়া আইতাই বোলে গিফ্ট ল'ব বিয়াৰ কাৰণে, তো সেইকাৰণে আমি গৈ আছোঁ দোকানলৈ কাহৰ এখন আৰু জয়ন্ত দাদাও আছে লগত। তো সেয়া ফাইনেলি আমি দোকানখন পালোঁ। চাওঁ তো আইতাৰ এখন শৰাই পচন্দ হৈছে কিন্তু দৰ দাম কৰি আছে আৰু ফাইনেলি পচন্দ হ'ল, ল'লে এখন। আৰু এতিয়া বোলে নাম লিখি দিব। তো কেনেকৈ নাম লিখি দিয়ে চাওঁ আহক। আৰু এনে বেলেগ দোকানত মানে বেলেগত আৰু এটা আখৰত নাম লিখিলে 10 টকাকৈ লয়, কিন্তু সেইটো আমাক ইয়াতে ফ্ৰী দিছে আৰু সেইকাৰণে আইতাৰ বেছিয়ে ভাল লাগিছে। কাৰণ এটা আখৰত 10 টকা ন, নাম দীঘল হ'লে মানে বেছি লাগি যাব। তো এইখন বঁটাখন ল'লোঁ আমি আৰু এতিয়া আহিলোঁ। আৰু এতিয়া মই গৈ আছোঁ মানে বৰদঠি বাইদেউৰ ঘৰলৈ। তো চাদৰ মেখেলাই পিন্ধি গৈছোঁ কাৰণ চেঞ্জ কৰা নাই আৰু এনেকৈ গৈছোঁ। তো চুমকিও গৈছে, ডাঙৰ বাও গৈছে। তো আমি গোটেইকেইটাই গৈছোঁ আৰু গৈয়ে দেখিছোঁ এয়া চাওক কি ধুনীয়াকৈ খেতি কৰিছে। মানে নথকা ফুল বা গছ একোৱেই নাই, মানে চব আছে। আৰু সেইকাৰণে আপোনালোককো মই দেখালোঁ আৰু নেদেখাই থাকিব নোৱাৰিলোঁ। আৰু ঘৰবিলাকো বহুত ডিজাইনেৰে বনাইছে। তো চাওক আপোনালোকেও, ভাল লাগিছে ন। আৰু চাওক এইফালে চব গোলাপ ফুল, মানে কি ক'ম আৰু নেমু টেঙাৰ গছ, বিহাৰৰ খেতি, চব মানে নথকা বস্তুৱে নাই। ইমান ভাল লাগিছে। আৰু চুমকিও বহুত ভাল পাইছে ফুলবিলাক দেখি, সেইকাৰণে খেলিব ধৰিছে। তো আপোনালোকে কমেণ্টত জনাবচোন কেনেকুৱা লাগিছে সেয়া ফুলবিলাক। এয়া চাওক কি ধুনীয়া গোলাপ ফুল লাগিছে। এনেকৈয়ে আমি চাহ খালোঁ আৰু এতিয়া যাওঁ আমি বিয়ালৈ। তো সেইকাৰণে ভাত খাই মাত দি যাওঁ আৰু বেছি টাইম ল'ব নোৱাৰোঁ কাৰণ এফালেও যাব লাগিব। তো মাত দিওঁ বলক বা যাই আছে পাৰ হৈ কেমেৰাত উঠিবলৈ লাজ পাই কাৰণে মই দেখুওৱা নাই বাৰু। দাদাক লগাই দিলোঁ। এতিয়া আমি গৈ আছোঁ ঘৰলৈ। আৰু মই এটা আপোনালোকক আজি পুখুৰী দেখুৱাম, মানে অলপমান ভিডিঅ' ক্লিপ লৈছিলোঁ, ভালকৈ ল'ব পৰা নাই যিহেতু বিয়াৰ ব্যস্ততাৰ মাজত আছিলোঁ। আৰু এইখনে ধুনীয়া চাফা নদী, চাওক কি ধুনীয়া, ভিউটো বহুতেই ভাল লাগে। তো এখন সাতদলা পাহামেলা হাজোৰ সাতদলাৰ মানে অলপমান আহি কিনে আপোনালোকে পাব নদীখন, পুঠিমাৰী নদী বুলি কয়। তো বহুতেই ধুনীয়া মানে ধুনীয়াই নদীখন, একেবাৰে চাফা। তো আপোনালোকেও আহিলে কেতিয়াবা চাব, বহুত ভাল লাগিছে। তো সেইকাৰণে আপোনালোককো দেখুৱালোঁ। আৰু এইখিনিয়ে আৰু আজিলৈ। তো যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু বহুতখিনি কষ্ট কৰিছোঁ, বিয়াৰ মাজতো ব্লগ বনাইছোঁ। তো সেইকাৰণে তো আজিলৈ ইয়াতেই আৰু ভিডিঅ'বিলাক চাই থাকিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ, বাই বাই।